নমস্কাৰ বন্ধুসকল, আপুনি কেতিয়াবা ভাবিছেনে মহাকাশত জীয়াই থকাটো কেনেকুৱা? শূন্য মধ্যাকৰ্ষণ শক্তিত উপঙি থকা, বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰা আৰু দিনটোত 16 বাৰ সূৰ্যোদয়ৰ সাক্ষী হোৱা। আহক ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ বিষয়ে কিছু কথা জানো। মহাকাশত বাস কৰা আৰু ভ্ৰমণৰ বিষয়ে লিখা প্ৰথম ব্যক্তিজন আছিল এষ্ট্ৰনমাৰ জোহানেছ কেপলাৰ। তেওঁ 1600 চনৰ আৰম্ভণিতে ইয়াৰ কল্পনা কৰিছিল। তেওঁৱেই প্ৰথম উপলব্ধি কৰিছিল যে এদিন মানুহে মহাকাশলৈ যাত্ৰা কৰিব। এডৱাৰ্ড হেলে 1869 চনত দ্য ব্ৰিক মুন লিখিছিল, যি আটলাণ্টিক আলোচনীত প্ৰকাশিত পাইছিল। তেওঁৰ লিখনিত স্পেচ ষ্টেচনৰ বিষয়ে বৰ্ণনা কৰিছিল, যিয়ে পৃথিৱীক প্ৰদক্ষিণ কৰিব আৰু ক্ৰুসকলক আৱাস আৰু লাইফ ছাপোৰ্ট প্ৰদান কৰিব। ইয়াৰ পিছতে 1928 চনত হাৰমান নৰ্ডাঙে স্পেচ ষ্টেচনৰ ডিজাইন আৰু নিৰ্মাণৰ বিষয়ে বৰ্ণনা কৰিছিল। তেওঁ বৰ্ণনা কৰিছিল এটা চকা আকৃতিৰ ঘূৰ্ণনশীল মহাকাশ কেন্দ্ৰৰ। তেওঁ যুক্তি দিছিল যে ক্ৰুসকলৰ বাবে কৃত্ৰিম মধ্যাকৰ্ষণ শক্তি সৃষ্টি কৰিবলৈ ঘূৰ্ণনৰ প্ৰয়োজন হ'ব। ইয়াৰ পিছতে 1950 চনত আমেৰিকাৰ চৰকাৰে স্পেচ ষ্টেচনৰ ধাৰণা বিকশিত কৰিবলৈ আৰম্ভ কৰে। কিন্তু মহাকাশলৈ প্ৰেৰণ কৰা প্ৰথম স্পেচ ষ্টেচনটো ছ'ভিয়েট ইউনিয়নৰহে আছিল। 1971 চনত ছ'ভিয়েট ইউনিয়নে চেলিউট 1 নামৰ স্পেচ ষ্টেচনটো মহাকাশলৈ প্ৰেৰণ কৰে। ডভ্ৰভলস্কি, ভিক্টৰ পাছাইড আৰু ভ্লাদিস্লাভ ভলকভে 23 দিন চেলিউট 1 স্পেচ ষ্টেচনত থাকি অভিলেখ গঢ়িছিল। কিন্তু পৃথিৱীলৈ উভতি অহাৰ সময়ত কেবিন ডিপ্ৰেছাৰাইজেশ্যনৰ ফলত 3জন মহাকাশচাৰীৰ মৃত্যু হয়। সয়ুজ 11ৰ ট্ৰেজেডিৰ পিছত 1971 চনৰ 11 অক্টোবৰত ইচ্ছাকৃতভাৱে চেলিউট 1ক কক্ষপথৰ পৰা আঁতৰাই প্ৰশান্ত মহাসাগৰৰ ওপৰত ধ্বংস কৰে। আমেৰিকাৰ স্পেচ এজেন্সি নাছাই 1973 চনতহে নিজৰ স্পেচ ষ্টেচন স্কাইলেব মহাকাশলৈ প্ৰেৰণ কৰে, যাৰ উদ্দেশ্য আছিল বৈজ্ঞানিক গৱেষণা, মাইক্ৰগ্ৰেভিটিত পৰীক্ষা আৰু মহাকাশ পৰ্যবেক্ষণ। স্পেচ ৱাক কৰি ক্ষতিগ্ৰস্ত হোৱা সৌৰ পেনেল মেৰামতি কৰা, চিকিৎসা পৰীক্ষা আৰু 84 দিনৰ আটাইতকৈ দীঘলীয়া মিছন এই স্পেচ ষ্টেচনতে সম্পন্ন হৈছিল। কিন্তু এই স্পেচ ষ্টেচনটোক কক্ষপথত ৰাখিবলৈ কোনো থ্ৰাষ্টাৰ্ছ নাছিল, যাৰ ফলত ই লাহে লাহে মহাকাশৰ পৰা নামি আহিবলৈ ধৰিলে। নাছাই স্পেচ শ্বাটল প্ৰগ্ৰাম ডিলে কৰাত ই লাহে লাহে নামি আহি পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে আৰু জ্বলি ধ্বংস হৈ যায়। যদিও 1979 চনত স্কাইলেবৰ অন্ত পৰিছিল, ই ভৱিষ্যতৰ মহাকাশ কেন্দ্ৰৰ ভেটি স্থাপন কৰিছিল। বৰ্তমানলৈকে 14টা স্পেচ ষ্টেচন মহাকাশত সংস্থাপন কৰা হৈছে আৰু আজিৰ দিনত 2টা স্পেচ ষ্টেচনে পৃথিৱীক প্ৰদক্ষিণ কৰি আছে। এটা হ'ল চীনৰ টিয়াংগন আৰু আনটো হ'ল আটাইতকৈ বৃহৎ আৰু চৰ্চিত ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন, যাৰ বিষয়ে আমি কিছু বহলকৈ জানিম। ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন হ'ল মহাকাশত থকা আটাইতকৈ বৃহৎ মানৱ নিৰ্মিত বস্তু। ইয়াৰ আকাৰ এখন ফুটবল ফিল্ডৰ সমান। ঘণ্টাত 28,000 কিলোমিটাৰ গতিত ই এদিনত 16 বাৰ পৃথিৱীক প্ৰদক্ষিণ কৰে। 1984 চনত আমেৰিকান চৰকাৰে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন নিৰ্মাণৰ বাবে অনুমোদন জনাইছিল। ইয়াৰ পিছতে নাছাৰ প্ৰশাসক জেমছ বেক্সে লগে লগে এই কাৰ্যসূচীত সহযোগিতা কৰিব পৰা আন্তঃৰাষ্ট্ৰীয় অংশীদাৰ বিচাৰিবলৈ আৰম্ভ কৰে। নাছাৰ এই পদক্ষেপক সঁহাৰি জনাই কানাডিয়ান, জাপানীজ, ইউৰোপীয় মহাকাশ সংস্থাৰ বহু ৰাষ্ট্ৰই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। 1984 চনৰ পৰা 1993 চনৰ ভিতৰত স্পেচ ষ্টেচনটোৰ ডিজাইন কৰা হৈছিল। 1980 চনৰ শেষৰ ফালৰ পৰা সমগ্ৰ আমেৰিকা, কানাডা, জাপান আৰু ইউৰোপত ষ্টেচনটোৰ উপাদানসমূহ নিৰ্মাণৰ কাম চলি আছিল। 1993 চনত স্পেচ ষ্টেচনটো পুনৰ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়তে ৰাছিয়াক অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল। সেই সময়ত ৰাছিয়াৰ স্পেচ ষ্টেচন মিৰ মহাকাশতেই আছিল। 1995 চনৰ পৰা 1998 চনৰ ভিতৰত 11টা স্পেচ শ্বাটল ৰাছিয়াৰ স্পেচ ষ্টেচন মিৰলৈ গৈছিল, য'ত কেইবা ডজন আমেৰিকান পেলোড আৰু 7জন আমেৰিকান মহাকাশচাৰী ৰখা হৈছিল। মিৰত পৰীক্ষা কৰা ছ'লাৰ পেনেল, ডকিং ছিষ্টেম, লাইফ ছাপোৰ্ট ছিষ্টেম উন্নত কৰি ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত ব্যৱহাৰ কৰা হ'ল। ৰাছিয়াই 1998 চনৰ 20 নৱেম্বৰত স্পেচ ষ্টেচনৰ প্ৰথমটো মডিউল জাৰিয়া উৎক্ষেপণ কৰে। স্পেচ ষ্টেচনটোৰ নিৰ্মাণৰ বাবে 36খন স্পেচ শ্বাটল এছেম্বলি ফ্লাইট আৰু 6টা ৰাছিয়ান প্ৰটন আৰু সয়ুজ ৰকেট উৎক্ষেপণৰ প্ৰয়োজন হৈছিল। স্পেচ ষ্টেচনৰ প্ৰতিটো টুকুৰা মহাকাশত উৎক্ষেপণ কৰি একত্ৰিত কৰা হৈছিল, যাৰ বাবে জটিল ৰবটিক্স ছিষ্টেম আৰু মহাকাশচাৰীৰ ব্যৱহাৰ হৈছিল। 2000 চনৰ 2 নৱেম্বৰৰ পৰা ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত মানুহ থাকিবলৈ আৰম্ভ কৰে আৰু তেতিয়াৰে পৰা স্পেচ ষ্টেচনটো কেতিয়াও খালী হৈ থকা নাই। বিভিন্ন দেশৰ মহাকাশচাৰীসকলে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত থাকি গৱেষণা কৰে। ই হ'ল এটা ফ্লোটিং লেবৰেটৰী।
য'ত বিজ্ঞানীসকলে মহাকাশত উদ্ভিদৰ বৃদ্ধিৰ পৰা আৰম্ভ কৰি মানুহৰ শৰীৰে মাইক্ৰগ্ৰেভিটিৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া কৰে সেই সকলোবোৰ অধ্যয়ন কৰে। ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনে পৃথিৱীৰ জলবায়ু নিৰীক্ষণ কৰে, যিয়ে প্ৰাকৃতিক দুৰ্যোগ ট্ৰেক কৰাটো সহায় কৰে। এতিয়া ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত বিজ্ঞানীসকলে গৱেষণা কৰি সফলতা অৰ্জন কৰা বিভিন্ন দিশৰ বিষয়ে জানোৱা। মাইক্ৰগ্ৰেভিটিত খেতি কৰি বিজ্ঞানীসকলে বিভিন্ন শস্য উৎপাদন কৰিবলৈ সক্ষম হৈছে। ই ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত থকা ক্ৰুসকলৰ কেৱল পেকেজ খাদ্যৰ ওপৰত নিৰ্ভৰশীলতা কমাব আৰু সতেজ খাদ্যৰ যোগান ধৰিব। ভৱিষ্যতে মংগল গ্ৰহলৈ যোৱাৰ অভিযানতো এই ব্যৱস্থাই সতেজ খাদ্য যোগানত সহায় কৰিব। ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত 3D প্ৰিণ্টিং ক্ষেত্ৰতো সফলতা অৰ্জন কৰা হৈছে, যিয়ে প্ৰমাণ কৰে যে ভৱিষ্যতৰ অভিযানসমূহে সঁজুলিৰ পুনৰ যোগানৰ ওপৰত নিৰ্ভৰ নকৰি সঁজুলি আৰু উপাদানসমূহ ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত নিৰ্মাণ কৰিব পৰা যাব। ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত মাধ্যাকৰ্ষণ শক্তি কম হোৱাৰ কাৰণে মাছল লছ আৰু বন লছ বেছিকৈ হয়। গতিকে এই ক্ষেত্ৰত বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰি গৱেষণা কৰি অষ্টিঅপৰচিছ চিকিৎসাৰ উন্নতি কৰা হৈছে। ফ্লুইড ডাইনেমিক্স আৰু দহনৰ ওপৰত অধ্যয়ন কৰি ইন্ধনৰ কাৰ্যক্ষমতা আৰু অগ্নি সুৰক্ষাৰ ক্ষেত্ৰতো অৰিহণা যোগাইছে। 2024 চনৰ মে' মাহত ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত মানৱ হৰযন্ত্ৰৰ কলাৰ নমুনা সফলতাৰে বায়'প্ৰিণ্ট কৰা হৈছিল। স্পেচ ষ্টেচনৰ মাইক্ৰগ্ৰেভিটিত বায়'প্ৰিণ্ট কৰা কলাবোৰে নিজৰ আকৃতি ধৰি ৰাখে। এই বায়'প্ৰিণ্ট কৰা হৰযন্ত্ৰৰ কলাবোৰৰ সহায়ত হাৰ্ট এটেকৰ দৰে পৰিঘটনাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা কলাসমূহক ৰিপ্লেচ কৰিব পৰা যাব। এতিয়া কথাটো হ'ল, স্পেচ ষ্টেচনটো পৃথিৱীক প্ৰদক্ষিণ কৰি থাকোঁতে ই কিয় আৰু দূৰলৈ আঁতৰি নাযায় বা পৃথিৱীত পৰি নাযায়। ইয়াৰ আঁৰৰ কথাটো হ'ল স্পেচ ষ্টেচনটোৰ গতি আৰু পৃথিৱীকেন্দ্ৰিক যি মাধ্যাকৰ্ষণ শক্তি তাৰ বেলেঞ্চ। এই কথাটো মহান চাইণ্টিষ্ট নিউটনৰ এটা এক্সাম্পলৰ পৰা বুজিব পাৰি। এই ক্ষেত্ৰত তেওঁ কেননৰ পৰা অনুভূমিকভাৱে ওলাই যোৱা এটা গুলীৰ উদাহৰণ দিছিল। তেওঁৰ অনুসৰি গুলীটোৱে লোৱা বক্ৰপথটোৰ আকাৰ গুলীৰ বেগ আৰু বায়ুৰ প্ৰতিৰোধৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰে। কেননৰ গুলী যিমানেই বেগেৰে গতি কৰিব আৰু বায়ু প্ৰতিৰোধৰ ক্ষমতা কম হ'ব, গুলীটোৱে সিমানেই অধিক দূৰত্ব অতিক্ৰম কৰিব আৰু মাটিলৈ উভতি পৰা বক্ৰপথটোও সিমানেই অগভীৰ হ'ব। ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ ক্ষেত্ৰতো একেই, কাৰণ ই পৃথিৱীৰ পৰা 400 কিলোমিটাৰ ওপৰত ঘণ্টাত 28,000 কিলোমিটাৰ বেগেৰে গতি কৰি থাকে, য'ত বায়ুৰ প্ৰতিৰোধ ক্ষমতা বহুত কম আৰু মাধ্যাকৰ্ষণ শক্তিও বহুত কম। গতিকে ই বহুত কম গতিতহে ইয়াৰ কক্ষপথৰ পৰা নামি থাকে। স্পেচ ষ্টেচনটোৰ ওপৰত বায়ুমণ্ডলৰ প্ৰভাৱ অলপ হ'লেও পৰে, যিয়ে ইয়াৰ গতি কমাই দিয়ে, যাৰ ফলত এদিনত ই প্ৰায় 100 মিটাৰ তললৈ নামি আহে। ইয়াক আকৌ গতি প্ৰদান কৰিবলৈ আৰু পুনৰ কক্ষপথত স্থাপন কৰিবলৈ কাৰ্গো জাহাজ, প্ৰগ্ৰেছ আৰু চিগনাছ ব্যৱহাৰ কৰা হয়। যদি এই কামটো কৰা নহয়, স্পেচ ষ্টেচনটো লাহে লাহে নামি আহি পৃথিৱীৰ বায়ুমণ্ডলত জ্বলি শেষ হৈ যাব। 2 দশকৰো অধিক সময় কক্ষপথত থকাৰ পিছত ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন অৱসৰৰ ওচৰ চাপিছে। 2030 চনৰ শেষলৈ ইয়াৰ অৱসৰৰ সম্ভাৱনা আছে। নাছা আৰু আন মহাকাশ সংস্থাসমূহে ইয়াৰ ঠাইত নতুন স্পেচ ষ্টেচন স্থাপন কৰাৰ পৰিকল্পনা কৰিছে। আনহাতে স্পেচ এক্স আৰু ব্লু অৰিজিনৰ দৰে ব্যক্তিগত কোম্পানীয়েও নতুন সম্ভাৱনাৰ সন্ধান কৰিছে। ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনটো কেৱল ইঞ্জিনিয়াৰিঙৰ আশ্চৰ্যই নহয়, ই হ'ল মানুহৰ কৌতূহল আৰু টিমৱৰ্কৰ প্ৰমাণ। গতিকে আপুনি পিছৰবাৰ আকাশলৈ চালে মনত ৰাখিব, ওপৰত কক্ষপথত ঘূৰি ফুৰা এটা পৰীক্ষাগাৰ আছে, য'ত মানৱতাৰ আটাইতকৈ ডাঙৰ সপোনবোৰ উৰণ লয়।